हेलो एवरीवन आजिर এই ভিডিওটোৰ যোগেদি 2025 চনৰ ফেব্ৰুৱাৰী মাৰ্চ মাহত অনুষ্ঠিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল সম্পৰ্কে কিছু কথা আলোচনা কৰাৰ বাবে চেষ্টা কৰিম। যিসকল ক্যান্ডিডেটে 2025 চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল সেইসকলৰ বাবে ভাল খবৰ এই যে তোমালোকৰ পৰীক্ষাৰ ফলাফলসমূহ এপ্ৰিল মাহৰ 30 তাৰিখ ৰাতিপুৱা 9 বজাত ঘোষণা কৰা হ'ব। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ৰিজাল্ট নাইবা ডিজিটেল মাৰ্কশ্বিট যদি চাব খোজা তেনেহলে তোমালোকে দুটা উপায় অৱলম্বন কৰিব পাৰিবা। ইয়াৰ এটা হৈছে তোমালোকৰ ৰিজাল্ট ওয়েবসাইটৰ যোগেদি চাব পাৰিবা নাইবা মোবাইল এপৰ এন্ড্ৰইড গুগল প্লে ষ্টৰত গৈ উপলব্ধ নামৰ এটা এপছ আছে সেই এপছটো ডাউনলোড কৰিও তোমালোকৰ ৰিজাল্ট বা মাৰ্কশ্বিট চাব পাৰা। ছাত্ৰ-ছাত্ৰীসকল আমাক 12টা ওয়েবসাইট দিয়া আছে। সেই 12টা ওয়েবসাইটৰ যিকোনো এটা ওয়েবসাইটত তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে তাতে ৰোল নাম্বাৰ আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰ এন্টাৰ কৰিব লাগিব। সেইবিলাক বহুৱাৰ পিছত তোমালোকৰ ৰিজাল্ট বা মাৰ্কশ্বিট চাব পাৰিবা। যেনে ওয়েবসাইট 12টা দিয়া আছে assam-highersecondary.assam.gov.in নাইবা www.assamresult.in নাইবা www.iresults.in এইবিলাক ওয়েবসাইটৰ যিকোনো এটা ওয়েবসাইটত তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে তোমাৰ ৰোল কিমান আছিল হেটো তুমি লিখিবা, নাম্বাৰ কিমান আছিল হেটো লিখিবা, লগতে ৰেজিষ্ট্ৰেচন নাম্বাৰটো লিখিব লাগিব। লিখাৰ পিছত ক্লিক কৰাৰ লগে লগে তোমালোকৰ ডিজিটেল মাৰ্কশ্বিট তোমালোক দেখিবলৈ পাবা। ছাত্ৰ-ছাত্ৰীসকল নাইবা তোমালোকৰ এন্ড্ৰইড মোবাইলৰ যোগেদিও তোমালোকৰ ৰিজাল্ট চাব পাৰা। তাৰ বাবে তোমালোকে গুগল প্লে ষ্টৰত যাব লাগিব। গুগল প্লে ষ্টৰৰ পৰা এটা এপছ ডাউনলোড কৰিব লাগিব। এপছটোৰ নাম হৈছে উপলব্ধ। এই উপলব্ধ এপছৰ যোগেদিও তোমালোকৰ ৰিজাল্ট বা মাৰ্কশ্বিট চাব পাৰিবা। পৰীক্ষাৰ ফলাফল সকলোৰে ভাল হওক এয়াই কামনা কৰি আজিৰ এই ভিডিওটো ইমানতে সামৰিছো। ধন্যবাদ।